guys, welcome back to my YouTube channel. Welcome more another video স্বাগতম জনাইছো. So guys, আজি একো বিশেষ নহয়. আজি ফ্লিপকাৰ্টৰ অৰ্ডাৰ কেইটা মান আহিছিলে বিশ্বৰৰ ফ্লিপকাৰ্টৰ. তো আপোনালোকে ধুনীয়াকৈ দেখুৱাম অৰ্ডাৰ কেইটা. মোৰ নহয় বাৰু ভাগিনৰ, কিন্তু মাৰ বস্তু আহিছে আৰু মোৰ এটা বস্তু আহিলে পৰহি আহিলে, কিন্তু মই আজি এইটো দেখাই দিম. So চাব ভিডিঅ'টো পুৰা ষ্টাৰ্ট কৰা হ'ব ভিডিঅ'টো. চকেইটা মুঠি থাকা মুঠি থাকা Surprise! খুলি দিয়া টান টান এইটো কি হৈ গ'ল? গছ হৈ গ'ল. এটা কথা কয় গছ. তলতে বেটাৰী আছে, ইয়াতে দেখিছে এইটো ভয় খাই গ'লগে. এইটোৱে মানে যিটো কয় এইটোকে কৈ দিব. এতিয়া আপোনালোকক কথা কৈ আছো নহয় ধুনীয়াকৈ, এইটোও কৈ দিব চাব. কেনেকুৱা লাগিছে ন গিফ্টটো? কেনেকুৱা লাগিলে কোৱা আকৌ. মজা লাগিছে নে? মজা একদম. কোৱা তুমি. গান আছে নাই, বেলেগ বেলেগ গান আছে, চব গান বাছ ইয়াতে ক্লিক কৰিলে হ'ল আৰু. তো গাইজ এইটো বন্ধ কৰিছে দেই. ভাগিনৰ ধুনীয়া বস্তু কেইটামান আহিছে. এইটো বস্তু আহিছে আৰু দুটা আহিছে পাজল মিলোৱা, তেনেকৈ ফ্লিপকাৰ্টত অৰ্ডাৰ দিয়া. তাৰপিছত এইটো মিক্সত দিছিলে. এইটো বস্তু ধুনীয়া লাগিছে আচলতে. এইটো সজাই থ'ব পৰাও যাব, তেনেকৈ মানে ইউজ কৰিব পাৰিব. আৰু আটাইতকৈ মজাৰ কথা হৈছে এইটো, মানে তলতে এটা হেৰি আছে, এইটো বাছ এনেকৈ কৰি দিলে হৈ যায় আৰু এনেকৈ এইফালে কৰি দিলে এইটো বাছ ক্লিক হৈ যায়. এই কথা ক'লে. তাৰপিছতে ইয়াৰ চাৰ্জাৰডাল আছিলে এইডাল, মানে এই বস্তুটো এইডালে চাৰ্জ দিব লাগিব. মানে এইটো বেটাৰী ছিষ্টেম নহয়, তাতকৈ এইটো কাৰণে ভাল লাগিছে, চাৰ্জ দিব লাগিব যে, সেইটো কাৰণে ভাল লাগিছে. এইডালে চাৰ্জ দিব লাগিব, মানে ডাটা কেবলডাল ইয়াত লগাই পেলাই এনেকৈ. তাৰপিছত তলতে এটা ফুটা আছে. এতিয়া এইফালে এইটো তেনেকৈ সোমোৱাই দিব লাগিব. বাকীকেইটা বস্তু ইয়াৰ ভাগৰ দিনতে আহিলে বাৰু. বাকীকেইটা বস্তু এইবোৰ মিলোৱা কিবা কিবি ঘৰ চৰ বনোৱা এনেকৈ আচলতে বনাই থৈছিলোঁ গাইজ, কিন্তু ফটোকেইখনে থাকি গ'ল, ভিডিঅ' ক্লিপ নকৰিলোঁ আৰু. যেইকেইখন অৰ্ডাৰ দিছিলে মায়া মাতৃৰ কাৰণে, কাপোৰটো মজা আহিছে, কিন্তু যদিও অনলাইনত অনা হৈছে বস্তুকেইটা, মানে কাপোৰটো মানে মজা আহিছে আৰু কৈছোঁ ন, পূৰা ডাঠ. আৰু এইকেইটা অৰ্ডাৰ আচলতে পৰহি আহিলে, মই দেখাম বুলি কৈছিলোঁ, এতিয়া দেখাই দিছোঁ আৰু লগতে বাৰু ভিডিঅ' এটা বনাম. এইকেইটা পৰহি আহিলে অৰ্ডাৰ, এনেকৈ ষ্টিকাৰ লগোৱা, ৱালত লগোৱা. ভাবিছোঁ এই ৰুমটোতে লগাই দিম বুলি. এইটো আহিছে, লগালে মানে ধুনীয়া লাগিব, এনেকৈ লগাব লাগে. আগতে লগাই পোৱা নাই, খালি ইয়াত নাম্বাৰিং কৰা আছে, তেনেকৈ লগাব লাগিব চাগে আৰু. তাৰপাছতে আৰু এখন আছে, এইখন লৈ যাওঁচোন. এইখন আটাইতকৈ মোৰ এইখনেই ভাল লাগিছে, মানে সেইখনতকৈ এইখন বেছি ভাল লাগিছে. এইখনো লগাম বুলি ভাবিছোঁ ইয়াতে ধুনীয়াকৈ, এই ৰুমটোতে কেনেকুৱা লাগে নাজানো আৰু. এনেকৈ নাম্বাৰিং কৰাত আছে, ইয়াতো একেই তেনেকৈ 1 2 3 4 5 6 7 8. আগতে লগাই পোৱা নাই, কিন্তু ফাৰ্ষ্ট টাইম মানে লগাম. ত' গাইজ এইকেইদিন আৰু ভিডিঅ'জটো এনেকৈ কৰিব পৰাই নাই, কাৰণ বইল খানা খাই আছোঁ। আমাৰ সন্মুখৰ ঘৰ আমাৰ বংশৰে দাদা ঢুকালে, কিন্তু সেয়াই আৰু ভিডিঅ' সেনেকৈ দিব পৰা নাই, কিন্তু তথাপিতো চেষ্টা কৰোঁ সদায় ব্লগ এটা দিবৰ কাৰণে. তো আজি এইটো দিলোঁ, আপোনালোকে নিশ্চয় চাই ভাল পালে, বিশেষকৈ এইটো তাৰ কাৰণে মেমৰি হ'ব আৰু. চ' আজি যদি ভিডিঅ'টো চাই ভাল পালে, তেতিয়াহ'লে কৰি দিব লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব.